অমানবিক উচ্ছেদ বন্ধ করো। বিজেপি সরকার বিজেপি সরকারের হিটলারি আগুন বন্ধ করো। বিজেপি সরকারের হিটলারি আগুন ভাবিছে গতিকে মানৱতা হিচাপে দেখো চাওক আজি জীৱ জন্তু সুৰক্ষা দিছে অসমত ভাৰতবৰ্ষত জীৱ জন্তুক সুৰক্ষা দিছে সিহঁতক জাগা ঘেৰাও কৰি দি সিহঁতক থাকিবলৈ জাগা দিছে কিন্তু আজি মানুহ আজি আমি মুছলমান কাৰণে আমি অপৰাধ কৰিছো নেকি মুছলমান হোৱাৰ কাৰণে আমি ভাৰতবৰ্ষত জন্ম লোৱাৰ কাৰণে অপৰাধ কৰিছো নেকি গতিকে আমাক জীয়াই থকাৰ অধিকাৰ আমাৰ খাৱাৰ অধিকাৰ আমাৰ ৰাজনীতিৰ অধিকাৰ প্ৰতিটো অধিকাৰৰ কাৰণে আমি মাত মাতি আছো আপুনি অমানৱীয় উচ্ছেদ বন্ধ কৰক আৰু আমাক সংবিধান হিচাপে জীয়াই থাকিবলৈ আমাক সুযোগ দিয়ক এইটো আপোনাক আমি আহ্বান জনাইছো আৰু এইটো যদি আপুনি মানি নলয় তেতিয়াহ'লে আজি ৱাৰ্নিং দিছো গোটেই অসমত গোটেই ভাৰতবৰ্ষত সংখ্যালঘু মুছলিম মানুহে তেতিয়াহ'লে গণতান্ত্ৰিক পদ্ধতিত ভয়ংকৰ আন্দোলন কৰি তুলিব হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ হিমন্ত বিশ্ব শৰ্মাৰ হিটলাৰী আগুন বন্ধ কৰক